হেল্ল' এভৰিৱান, দীপশিখা ব্লগৰ আন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি চিকেন মাঞ্চুৰিয়ানৰ এটা ৰেচিপি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। একেবাৰে চিম্পল, আপোনালোকে ঘৰতে বনাই খাব পাৰে। আহকচোন তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ কাৰণে মই লৈছোঁ 3টা পিঁয়াজ, আদা নহৰু এনেদৰে গুড়ি কৰি লৈছোঁ। ডাঙৰ কেপচিকাম এটা মই এফাল এনেদৰে কাটি লৈছোঁ। জলকীয়া লৈছোঁ 2টা, আপোনালোকে বেছিও ল'ব পাৰে। এয়া লাল মিৰ্চ আৰু জালুকৰ গুড়ি। এইফালে চয়া চচ লৈছোঁ 3 চামুচ, ভিনেগাৰ লৈছোঁ 2 চামুচ, কৰ্ণফ্ল'ৰ পাউডাৰ লৈছোঁ 4 চামুচ ডাঙৰ চামুচেৰে। এয়া ময়দা আৰু টমেটো চচ লৈছোঁ 2 চামুচ। আৰু আমাক লাগিব এটা ডিম। মাংসখিনিত সকলোবিলাক বস্তু ভালদৰে এড কৰাৰ পাছত মই মেৰিনেশ্যনৰ কাৰণে 2 ঘণ্টা সময় ফ্ৰিজত ৰাখি দিম। আৰু চিকেন মাঞ্চুৰিয়ানত মেৰিনেশ্যনটো খুবেই জৰুৰী। আপুনি যিমান দেৰিলৈকে মেৰিনেশ্যন কৰি ৰাখিব, মাংসখিনি খাবলৈ সিমানেই টেষ্ট হ'ব। আৰু যদি পাৰে ফ্ৰিজত ৰাখি থ'ব। এনেদৰে ভালদৰে মিক্স কৰি মই 2 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি থ'ম মাংসখিনি। এয়া মই পিঁয়াজৰ পাহিবিলাক এনেদৰে গুচাই লৈছোঁ। অলৰেডি কেপচিকাম কটা হৈ গ'ল। এতিয়া এনেদৰে পিঁয়াজৰ বাকলিবিলাক গুচাই ল'ব আপোনালোকে। মাংসখিনি ফ্ৰাই কৰিবৰ কাৰণে আপোনালোকে ৰিফাইন তেল বা অলিভ অইল ব্যৱহাৰ কৰিলেও হ'ব। মই ৰিফাইন তেল ইউজ কৰিছোঁ। এয়া তেলখিনি অলপ সময় গৰম হোৱাৰ পাছত এনেদৰে মাংসখিনি লাহে লাহে আপোনালোকে ফ্ৰাই কৰি ল'ব। এয়া দেখিছে মাংসখিনি কালাৰটো গল্ডেন ব্ৰাউন হৈছে অলৰেডি। বেছি টাইম আৰু সিজাব নালাগে। আৰু এনেদৰে 10 মিনিটমান ল' ফ্লেমত সিজাই লোৱাৰ পাছত মাংসখিনি মই তেলৰ পৰা কাঢ়ি ল'ম। ফ্ৰাই মাংসখিনি মই কেৰাহীৰ পৰা নমাই লোৱাৰ পাছত আপোনালোকে ফ্ৰাই মাংসও খাব পাৰে, চিকেন মাঞ্চুৰিয়ান ফ্ৰাই কৰি। দেখিছে খুব টেষ্টি হয় এনেদৰে খাবলৈ। মাংস ফ্ৰাই তেলতে মই পিঁয়াজৰ পাহি আৰু আদা নহৰু পেষ্টখিনি এড কৰি দিলোঁ। অলপমান ৰঙচুৱা হোৱাৰ পাছত এতিয়া মই কেপচিকাম এড কৰিছোঁ। আৰু অলপমান নিমখ এড কৰি দিম, বেছি নহয়, কাৰণ মই মাংসখিনি ফ্ৰাই কৰি লোৱাৰ সময়ত নিমখ অলপ দি লৈছিলোঁ। এতিয়া মই অলপমান চয়া চচ এড কৰিছোঁ। চয়া চচ এড কৰাৰ পাছত টমেটো চচ 3 চামুচমান এড কৰিছোঁ সৰু চামুচেৰে। ইয়াত মাংস এড কৰিব লাগিব, সেইটো কাৰণে মই ইয়াত অলপমান পানী এড কৰিম। পানী যিটো কৰ্ণফ্ল'ৰ পাউডাৰটো মিক্স কৰি তাৰ পানীটো এড কৰিম। এয়া দেখিছে কৰ্ণফ্ল'ৰ পাউডাৰ পানীখিনি মই এড কৰিছোঁ। আচলতে ইয়াত চিকেনৰ বইল পানীটো দিব লাগে, মোৰ ইয়াত নাই, সেইটো কাৰণে মই এইটো ব্যৱহাৰ কৰিছোঁ। আৰু অলপমান চেনি এড কৰিম, বেছি নহয়, আধা চামুচমান চেনি এড কৰিছোঁ। চিকেন ফ্ৰাইখিনি মই এতিয়া এড কৰিম। এনেদৰে 10 মিনিটমান গেছটো ল' ফ্লেমত ৰাখি মই মাংসখিনি 3টামান উতল অহাৰ পাছত গেছটো অফ কৰি দিম। এয়া মোৰ চিকেন মাঞ্চুৰিয়ান ৰেডি হৈ গ'ল। কি ধুনীয়া এটা কালাৰ আহিছে।
আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, নমস্কাৰ।